জন সৰ্বশক্তিমান প্ৰভুৰ ছাত বাস কৰে, সেইজন সৰ্বশক্তিমানৰ আশ্ৰয়ত থাকে। মই প্ৰভুক কম, তুমি মোৰ ঈশ্বৰ, তোমাতেই মোৰ ভৰসা। ফান্দ পতা চিকাৰীৰ হাতৰ পৰা, ভয়ংকৰ মহামাৰীৰ পৰা, তেওঁ নিজৰ পাখিৰে তোমাক ঢাকি ৰাখিব। তেওঁ বিশ্বাস যোগ্যতাই তোমাক ৰক্ষা কৰিব। প্ৰভু মোৰ আশ্ৰয়দাতা, মই তোমাত ভৰসা কৰোঁ। তোমাৰ পথত মই চলিছোঁ, তোমাৰ ওচৰত মই আশ্ৰয় লৈছোঁ। তুমি ৰাতিৰ ভয়ক ভয় নকৰিবা, দিনতো ৰাতিৰ নহয়। অন্ধকাৰত ফুৰা মহামাৰী, দুপৰীয়াৰ ধ্বংসকো নহয়। তোমাৰ কাষত হাজাৰ লোক পৰিলেও, তোমাৰ সোঁফালে লাখে লাখে পৰিলেও, সেইবোৰ তোমাৰ ওচৰ নাহিব। তুমি কেৱল তাক চাই থাকিবা। প্ৰভু মোৰ আশ্ৰয়দাতা, মই তোমাক ভৰসা কৰোঁ। তোমাৰ পথত মই চলিছোঁ, তোমাৰ ওচৰত মই আশ্ৰয় লৈছোঁ। হে প্ৰভু, তুমি মোৰ আশ্ৰয়, সৰ্বোচ্চ ঈশ্বৰ মোৰ নিৰাপত্তা। কোনো অনিষ্ট তোমাৰ ওচৰ নাহিব, কোনো বিপদ তোমাৰ ঘৰ স্পৰ্শ নকৰিব। কাৰণ তেওঁ নিজৰ স্বৰ্গদূত সকলক তোমাৰ বিষয়ে আদেশ দিব। কোন বুকে তোমাক ৰক্ষা কৰিব, তোমাৰ ভৰি শিলত নালাগিবলৈ। তুমি সিংহৰ সাপৰ ওপৰত চলিবা, বনৰীয়া পশুক পদদলিত কৰিবা। ঈশ্বৰে কৈছে যিহেতু তেওঁ মোক ভাল পায়, মই তেওঁক উদ্ধাৰ কৰিম। প্ৰভু মোৰ আশ্ৰয়দাতা, মই তোমাত ভৰসা কৰোঁ। তোমাৰ পথত মই চলিছোঁ, তোমাৰ ওচৰত মই আশ্ৰয় লৈছোঁ। যিজনে বিশ্বাসেৰে প্ৰভুক মাতিব,
প্ৰভুৱে তেওঁক উদ্ধাৰ কৰিব।